নমস্কাৰ বন্ধু-বান্ধৱীসকল, এই ভিডিঅ'টো সম্পূৰ্ণকৈ যিসকলে অসম পুলিচৰ ABUB ৬৬ পদৰ ফিজিকেল টেষ্ট দিলা তোমালোকৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ ভিডিঅ'। তোমালোকে এই ভিডিঅ'ত জানি পাৰিবা তোমালোকৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ ফাইনেল লিষ্ট তোমালোকৰ কিমান গৈছিল, 2017 চনৰ ফাইনেল লিষ্টৰ কাটআপটো কিমান গৈছিল তোমালোকে জানিব পাৰিবা ভিডিঅ'টো, যিহেতু তোমালোকে ফিজিকেল টেষ্ট দিলা। আৰু তোমালোকে যদি ফিজিকেল টেষ্টৰ তোমালোকে কাটআপটো চাব বিচৰা, তলত ডিসক্ৰিপচনত লিংক দিয়া হৈছে, তাত গৈ তোমালোকে ধুনীয়াকৈ চাব পাৰিবা। মই এতিয়া লখিমপুৰ ডিষ্ট্ৰিক্টৰ ফাইনেল তোমালোকৰ যি কাটআপটো আছিল, কাটআপ লিষ্টৰ কথা ক'ব ওলাইছোঁ। তোমালোকে চাই থকা ভিডিঅ'টো শেষলৈকে। আৰু এতিয়ালৈকে যদি আছামিজ এছকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'বা, তেতিয়া নতুন আপডেটখিনি প্ৰথমে তোমালোকে পাই থাকিবা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই মেইলৰ কথা ক'ব ওলাইছোঁ। তোমালোকৰ কেটেগৰী ৱাইজ কৰি যাম। ইয়ত গৈছিল তোমালোকৰ হাই কাটআপ 69.60 আৰু ল' গৈছিল তোমালোকৰ 63.24। তাৰপিছত OBC MBC গৈছিল তোমালোকৰ হাই কাটআপ 63.00 আৰু ল' গৈছিল তোমালোকৰ 61.42। SC কাষ্টৰ গৈছিল তোমালোকৰ হাই কাটআপ 61.04 আৰু ল' গৈছিল তোমালোকৰ 60.40। ST P কাষ্টৰ গৈছিল তোমালোকৰ হাই কাটআপ 62.62 আৰু ল' গৈছিল তোমালোকৰ 61.84। ST Hৰ গৈছিল তোমালোকৰ হাই কাটআপ 50.22 আৰু ল' গৈছিল তোমালোকৰ 50.08 মাৰ্ক। এতিয়া মই ছোৱালীসকলৰ কথা ক'ব ওলাইছোঁ, ফিমেল লখিমপুৰ ডিষ্ট্ৰিক্টৰ কেটেগৰী ৱাইজ কৰি যাম। ইউত গৈছিল তোমালোকৰ হাই কাটআপ 58.52 আৰু ল' গৈছিল তোমালোকৰ 54.01। OBC MBC গৈছিল তোমালোকৰ হাই কাটআপ 53.52 আৰু ল' গৈছিল তোমালোকৰ 52.94। SC গৈছিল তোমালোকৰ 52.91। তোমালোকৰ এটা পোষ্ট থকাৰ কাৰণে 52.91 গৈছে। আৰু ST P কাষ্টৰ গৈছিল তোমালোকৰ হাই কাটআপ 53.10 আৰু তোমালোকৰ ল' গৈছিল 51.68। তোমালোকে হয়তো ধুনীয়াকৈ বুজি পালা। আৰু তোমালোকে প্ৰেজেণ্টেশ্যন কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব তোমালোকে এটা অনুমান লোৱা, ইয়াৰ পৰাই তোমালোকৰ কাটআপটো কেনেকৈ গৈছে, ফাইনেল তোমালোকৰ লিষ্টৰ কাটআপটো কিমান গৈছে তোমালোকে এটা অনুমান লোৱা। আৰু যিসকলে এতিয়ালৈকে ৰিটেনশ্যনে প্ৰিপেৰেশ্যন কৰা নাই, প্ৰিপেৰেশ্যন কৰা যাতে ভাল নাম্বাৰ এটা উঠাব পাৰা। ভিডিঅ'টো ইমানখিনিয়ে আছিল, ধন্যবাদ। নেক্সট ভিডিঅ'ত লগ পাম।